হেল্ল' ফ্ৰেণ্ড, আপোনালোকক সকলোকে ধ্ৰুৱ মানস ব্লগলৈ স্বাগতম জনাইছোঁ। আজি নতুন এটা ব্লগ লৈছোঁ। ব্লগটো চাই যদি ভাল পায় তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাব। তেন্তে ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। ৰাস্তা বনাই আছে। আমি এতিয়া এই ভঙা দলংখনত দেখি যাম। শৰাইঘাট দলং। এইখন শৰাইঘাট দলং। আমাৰ ওচৰৰে শৰাইঘাট দলংখনৰ দেখি গৈ আছোঁ। এইটো বনাই আছে চব। এইটো এগ্ৰিকালচাৰ এখন ডাঙৰ দলং এখন বনাই আছে। মেকুৰী বাইঘৰ যায় ঢাকোনখনো দঙাই পইতা ভাত খাই তাকে দেখি আইতাই খেদা মাৰি যায়। এগ্ৰিকালচাৰ পাইছোঁহি। গেটৰ এণ্ট্ৰিটো কৰি এতিয়া আমি সোমাই আহিছোঁ। কৰি লৈছোঁ। এয়া এইটো কৃষি প্ৰযুক্তি তথ্য কেন্দ্ৰ। ইমান এটা সুন্দৰ পৰিৱেশ। আমাৰ ঘৰৰ পৰা বেছি দূৰ নহয়, 5 মিনিট লাগে মোক। এনেকৈ ঘূৰি চোৱা, এনেকৈ এপাক গুচি আহিম হা। ৰাতি বেছি ভাল লাগে, পূৰা লাইট চাইট লগাই দিয়ে পূৰা। এইটো ফটো কপি মা এইখন ভাল পাওঁ মই তোমাকে, সপোন দেখো তোমাৰে, জীয়াই আছো তোমাতে তোমাতে। ভাল পাওঁ মই তোমাকে, সপোন দেখো তোমাৰে, জীয়াই আছো তোমাতে তোমাতে। ভাল পাওঁ মই তোমাকে, সপোন দেখো তোমাৰে, জীয়াই আছো তোমাতে তোমাতে। এইটো মানস পিছ পৰি আহিলে। হৈছে ডিচি অফিচ। এনে বেলেগ বাৰত সোমাব নিদিয়ে ব্লগ বনাবলৈ। সেইকাৰণে বোলো আজি ছানডে কাৰণে অকণমান ওলাই আহোঁ। মানসো আমাৰ ঘৰলৈ আহিলে। আপোনালোকক বহুত দিন ব্লগ দিব পৰা নাই, সেইকাৰণে বোলো ইয়াতে আৰু নতুন এটা ব্লগ বনাওঁ। এইটো হৈছে বেংক, ডাকঘৰ। দলং
এইজন মানস পুৰা ফোনত বিজি পুৰা বিজি ন চাই নে কোনোবাই এই বিজি পুৰা চা বিজি মেন মানস তুমি কি একো নোকোৱা নেকি আমাৰ লাইক কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব এই অকণমান ক'বলৈ লাজ কৰে এখন এখন ফিল্ড ইয়াতে ষ্টুডেণ্টবিলাকে ফুটবল ক্ৰিকেট ইয়াতে খেলে এখন ডাঙৰ ফিল্ড গাৰ্লছ হোষ্টেল যিমান পাৰোঁ আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ মই ক'ব নোৱাৰো তোমাৰ কথা কথা বহুত দিন অহাও নাই এইটো লগতে ফুৰাও হৈছে আপোনালোকক আমাৰ ইউনিভাৰ্চিটিখন দেখুৱাও হৈছে এইটো ইয়াত মাছ পোহে এইটো মীন গৱেষণা কেন্দ্ৰ পাৰি অঁ এইটো হৈছে মীন গৱেষণা কেন্দ্ৰ তুমি মানে বহুত আহিছে ইয়ালে মই এবাৰ আহিছিলোঁ মুখলৈকে আহিছিলোঁ এইটো হৈছে কিনো নোকোৱা আছে নি ইয়াত মাছ পোহে আকাশলে চায় ময়দান আকাশলে চায় ময়দান বুঢ়া বাহেব বৰশী বুঢ়া বাহেব বৰশী বাগলীয়া মনকে নোৱাৰো ময়দান ধৰিব নোৱাৰো ময়দান বাৰে বাৰে পিছলি বাৰে বাৰে পিছলি যায় ময়দান বাচি ঐ ভেটিয়ে তুতুৰ ময়দান সে মেসি ওই মনে করে জুজু ময়দান বাসি ওই যৌবনে মোর ভটিয়াই যৌবনে ভেদিয়াই ফুরে যৌবন সিংলিয়া এসে রেং কইছে কোনি পারে এইয়া কলঙ্ক মুলিয়া হিমানকে এয়া এগ্ৰিকালচাৰত চাকৰি কৰা মানুহসকল থাকে তেওঁলোকে ইয়াত চাকৰি কৰে কিনিবি ময়দান গৰু কিনিবি ময়দান উখনো চাই দমৰা ময়দান উখনো চাই দমৰা ময়দান ছোৱালী ঐ আনিবি চাপৰ পাচলি নেখান্দে ময়দান আৰু আপোনালোকে আমাক সদায় মৰম দি যাব আৰু আপোনালোকক সদায় এনেকৈ নতুন নতুন ভিডিঅ' দি থাকিম যিমান পাৰোঁ নতুন নতুন জেগাত গৈ নতুন নতুন ভিডিঅ' পাই থাকিব এতিয়া যদি নতুন আপোনালোকে ভিডিঅ'টো প্ৰথম চাইছে তেন্তে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু বেল বটনটো দবাই দিব তেতিয়াহে আমাৰ নতুন নতুন ভিডিঅ' যেন আপোনালোকে সোনকালে পায়
এইটো লেবৰেটৰী হয় ষ্টুডেণ্টক। ইমান ধুনীয়া ধুনীয়া ফুল। এইটো হৈছে অডিটাম হল। ইয়াতে প্ৰগ্ৰেমবিলাক হয়। ইয়াতে যিকোনো প্ৰগ্ৰেম হ'লে ইয়াতে হয়। ইয়াত ফটোকপি মাৰি লওঁ। আজিলৈ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ। ভিডিঅ'টো চাই যদি ভাল পালে তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাব। তেন্তে নেক্সট ভিডিঅ'ত লগ পাইছোঁ। তেন্তে আজিলৈ বাই বাই।